নমস্কাৰ বন্ধুসকল, বহুদিনৰ পিছত তৃতীয় আৰু চতুৰ্থ বৰ্গত এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। কিন্তু হঠাতে কালি এখন আমি ন'টিছ পালোঁ যে তাতে পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত হিন্দী ভাষাটো প্ৰশ্ন আহিব। আমি ভাবিছিলোঁ প্ৰথমতে হয়তো অসমৰ হিন্দী ভাষীসকলৰ কাৰণে এটা সুবিধাজনক হ'ব, কিন্তু আজি হঠাতে মন্ত্ৰী মহোদয়ে যিটো সংবাদমেল পাতিলে, সংবাদমেলে যথেষ্ট পৰিমাণে আমাক হতাশা কঢ়িয়াই আনিছে আমাৰ কাৰণে। তাত কৈছে যে বহিৰাজ্যৰ প্ৰাৰ্থীয়েও অসমৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াত কৈছে সেইকাৰণেহে হয়তো হিন্দী ভাষাক বেছিকৈ প্ৰশ্ৰয় দিয়া হ'ল। গতিকে এই বিষয়টো কিমান গ্ৰহণযোগ্য অসমৰ ৰাইজে ভাবি চাব যে অসমত কিমাননো প'ষ্ট ওলায়, কিন্তু এই প'ষ্টসমূহতে যদি বহিৰাগতই এপ্লাই কৰে তেতিয়াহ'লে কেনেকৈ থাকিব। ইয়াৰ আগত আমি দেখিছিলোঁ যে টেটত বহিৰাগত প্ৰাৰ্থী আহিছিলে, হিন্দী প'ষ্ট এতিয়াও মোকলাই দিব পৰা নাই চৰকাৰে, কাৰণ বহিৰাগত লোকে ইয়াত আহি পেলাই ভিৰ কৰিছিলে। এতিয়া ৰিকুইপমেণ্টতে উল্লেখ আছিলে যে কেণ্ডিডেটজন অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নামভৰ্তি হ'ব লাগিব। যদি বহিৰাগতে চাকৰি পায় তেনেহ'লে তেওঁ কেনেদৰে অসমৰ এক্সচেঞ্জত নামভৰ্তি হৈ আছিল এইটো বিষয়বস্তু হ'ব, কাৰণ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কেৱল অসমৰ বাবে, ইয়াত বহিৰাগতৰ স্থান নাই। গতিকে এই বিষয়টো নিশ্চয়কৈ অসম চৰকাৰে চালি জাৰি চোৱা উচিত। আমিও বিভিন্ন নিয়োগ কৰ্তৃপক্ষৰ ওচৰত আমি এই বিষয়ে আবেদন জনাম যে অসমৰ এই পদসমূহ কেৱল অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে, অসমৰ যুৱক যুৱতীৰ বাবে, অসমৰ নিবনুৱা যুৱক যুৱতীৰ আশা প্ৰত্যাশাৰ থলী অসমখন। চেণ্ট্ৰেল চাকৰি অসমৰ মানুহে এপ্লাই কৰে, অল ইণ্ডিয়াৰ মানুহে এপ্লাই কৰে, সেইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ এই নিযুক্তিকেইটা যাতে অসম চৰকাৰে বিনম্ৰ অনুৰোধ কেৱল মাত্ৰ অসমৰ যুৱক যুৱতীৰ বাবেহে সীমাবদ্ধ কৰি ৰাখে, ৰেষ্ট্ৰিকশ্যন ৰাখক, অসমখনক ৰেষ্ট্ৰিকশ্যন ৰাখক। হকে বিহকে প্ৰতিটো ক্ষেত্ৰতে আমি বহিৰাগতক স্থান দিব নোৱাৰোঁ। গতিকে যদি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে যে অসমৰ চিটিজেনৰ নাম থাকিব লাগিব এক্সচেঞ্জত, তেতিয়াহ'লে থাকিবই লাগিব।